বন্ধুসকল স্বাগতম জনাইছো জব বক্স অসমলে। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা এটা এডভাৰটাইজমেন্ট প্ৰকাশ পাইছে য'ত উল্লেখ আছে টোটেল 750টা প্ৰায় 750টা কৈ পোষ্ট খালি হৈছে। এইটো হল তেওঁলোকৰ অফিচিয়েল এডভাৰটাইজমেন্ট। কি পোষ্ট আছে, কেনেকৈ এপ্লাই কৰিব, কি কোৱালিফিকেশন প্ৰয়োজন হ'ব, আহক আমি চাই লওঁ। এইটো হল তেওঁলোকৰ অফিচিয়েল এডভাৰটাইজমেন্ট য'ত উল্লেখ আছে টোটেল প্ৰথম পোষ্টত আছে 640, দ্বিতীয় পোষ্টত আছে 128টা কৈ পোষ্ট। কিন্তু সেইকেইটা পোষ্টৰ বাবে আপুনি কেনেকৈ এপ্লাই কৰিব, আপোনাৰ পৰা অনলাইন এপ্লিকেশন অনলাইন আবেদন আপোনাৰ পৰা বিচৰা হৈছে। এইকেইটা পোষ্টৰ বাবে যদি আপুনি এপ্লাই কৰিবলৈ বিচাৰে অনলাইন আবেদন কোনটো সাইটত গৈ কৰিব পাৰিব, সেই সাইটটো হ'ল www.dhs.assam.gov.in, যিটো সাইটৰ লিংক মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম। আপুনি এপ্লাই কৰিব পাৰিব সেই ডেসক্ৰিপচনত লিংকটোত গৈ আপুনি এপ্লাই কৰিব পাৰিব। ইয়াৰ এপ্লাইৰ ডেট দিয়া হৈছে 15/7/2020 তাৰিখৰ পৰা আৰম্ভ হ'ব 25/7/2020 তাৰিখ পৰ্যন্ত আপুনি এপ্লাই কৰিব পাৰিব যদি এইকেইটা পোষ্টৰ বাবে আপুনি এপ্লাই কৰিবলৈ বিচাৰিছে। ইয়াত চাই লওঁ হওক পোষ্ট কেইটা কি আছে। প্ৰথম পোষ্টটো আছে ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ। ষ্টাফ নাৰ্ছৰ পোষ্ট খালি হৈছে। টোটেল পোষ্ট আছে 640টা। ইয়াৰ বাবে আপোনাৰ কোৱালিফিকেশন প্ৰয়োজন হ'ব আপুনি BSc নাৰ্ছিং হ'ব লাগিব, যিকোনো গভৰ্ণমেণ্ট এছাম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ ফালৰ পৰা। ইয়াত দৰমহাৰ কথা উল্লেখ আছে 14,000 টকাৰ পৰা 60,500 টকাৰ ভিতৰত আপুনি দৰমহা পাব। লগতে ইয়াত গ্ৰেড পে কথা উল্লেখ আছে 8,700 টকা। ৰিজাৰ্ভেশ্যন আছে গভৰ্ণমেণ্ট ৰুল মতে OBC ST SC যিখিনি ৰিজাৰ্ভেশ্যন আছে ইয়াতো সেইখিনি ৰিজাৰ্ভেশ্যন পাব। দ্বিতীয় পোষ্ট হৈছে লেবৰেটৰী টেকনিচিয়ান ICUৰ কাৰণে। ইয়াত আছে টোটেল পোষ্ট 128টা। ইয়াৰ বাবে আপোনাৰ প্ৰয়োজন হ'ব লেবৰেটৰী টেকনিচিয়ান কোৰ্স আপোনাৰ প্ৰয়োজন হ'ব আপোনাৰ ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান কোৰ্স আপোনাৰ প্ৰয়োজন হ'ব বুলি ইয়াত উল্লেখ কৰা আছে। ইয়াত টোটেল দৰমহাৰ কথা উল্লেখ আছে 14,000 টকাৰ পৰা 60,500 টকাৰ ভিতৰত আপোনাক দৰমহা দিয়া হ'ব। লগতে গ্ৰেড পে 6,200 টকা আৰু ৰিজাৰ্ভেশ্যন গভৰ্ণমেণ্ট ৰুল মতে আপুনি পাব। ইয়াতে ৰিজাৰ্ভেশ্যনৰ কথা উল্লেখ আছে। ৰিজাৰ্ভেশ্যন ST SC OBC MOBC EWS ওমেন কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে। এজৰ কথা ইয়াত উল্লেখ আছে। আপোনাৰ এজ হ'ব লাগিব 18 পৰা 38 বছৰৰ ভিতৰত। লগতে SC ST OBC কাৰণে ৰিলেক্সেশ্যনৰ ব্যৱস্থা আছে। ইয়াত কোনো এপ্লিকেশ্যন ফিজ ধাৰ্য কৰা হোৱা নাই, আপুনি ফ্ৰীতে এপ্লাই কৰিব পাৰিব। ইয়াত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ কথা উল্লেখ আছে। আপুনি যদি অনলাইন এপ্লাই কৰিবলৈ বিচাৰে এইটো সাইটত গৈ আপুনি অনলাইন এপ্লাই কৰিব পাৰে। ইয়াত ভেৰিফিকেশ্যনৰ সময়ত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত আপোনাৰ প্ৰয়োজন হ'ব সকলো ডকুমেণ্টছৰ ফটো কপি প্ৰয়োজন হ'ব, 2 কপি ফটো প্ৰয়োজন হ'ব, বাৰ্থ চাৰ্টিফিকেট বা HSLC এডমিট প্ৰয়োজন হ'ব, আপোনাৰ অল পাছ চাৰ্টিফিকেট প্ৰয়োজন হ'ব, কাষ্ট চাৰ্টিফিকেট প্ৰয়োজন হ'ব, যদি আছে আপোনাৰ ডমিচিয়েল চাৰ্টিফিকেট বা পাৰ্মানেণ্ট ৰেচিডেন্সিয়েল চাৰ্টিফিকেট প্ৰয়োজন হ'ব, ডিসেবল হলে ডিসেবলৰ চাৰ্টিফিকেট প্ৰয়োজন হ'ব, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন লাগিবই। বাকি আপোনাৰ কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটসমূহ প্ৰয়োজন হ'ব। EWS কেণ্ডিডেট যদি তাৰ চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব। যদি আপুনি এপ্লাই কৰিবলৈ বিচাৰিছে এইকেইটা পোষ্টত তেনেহ'লে ডেসক্ৰিপচনৰ লিংকটোত গৈ আপুনি এপ্লাই কৰিব পাৰে। এইটো হ'ল তেওঁলোকৰ অফিচিয়েল ৱেবছাইট www.dhs.assam.gov.in। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰক আৰু শ্বেয়াৰ কৰক। লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।